গাইজ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকৰ মোৰ ইউটিউব চেনেলৰ অন্য এটি বিশেষ ভিডিঅ'লৈ। যিহেতু বিহু পালেহি গতিকে ভাবিছোঁ নাৰিকলৰ লাডু বনাওঁ, লগতে পিঠা বনাওঁ বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, গতিকে ভিডিঅ'টো চাই যাব। এয়া নাৰিকল কাটি আছোঁ, অলৰেডি বহুতখিনি কাটিলোঁ বাৰু। আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিম নাৰিকলৰ লাডু কেনেকৈ বনাওঁ। আপোনালোকৰ ফালে কেনেকৈ বনাই জনাবলৈ নাপাহৰিব কমেণ্ট বক্সত। এতিয়া মই নাৰিকল চফা কৰি আছোঁ, গতিকে ভিডিঅ'টো চাই যাব। নাৰিকল পিচি ল'লোঁ, নাৰিকল হৈ গ'ল পিছা, আৰু এতিয়া বনাম আৰু বনোৱা আৰম্ভ কৰিম, চাই থাকিব। খিনি ভালদৰে অলপ মোহাৰি লৈছোঁ আৰু ইয়াত এতিয়া চেনি মিক্স কৰিম। চেনি যিমান নাৰিকল আছে তাৰ আধা চেনিখিনি দিম, যিহেতু চেনিখিনি পাক ল'লেহে নাৰিকলৰ লাডুটো হৈ উঠিব। এতিয়া চেনি দি ল'লোঁ। এতিয়া ভালদৰে অলপ মুঠি ল'ব লাগিব, মুঠি থৈ দিম অলপ টাইম। ভালদৰে ভাজি ল'ম। এইখিনি নাৰিকলখিনি ক'লা হোৱালৈ থ'ব নালাগে, বগা হৈ থাকোঁতে এইখিনি নমাই দিব লাগিব। এয়া ভালদৰে ভাজি হৈ গ'ল, এতিয়া লাডু বনাইছোঁ। গৰমে গৰমে বনাব লাগিব, চেঁচা হৈ গ'লে এইখিনি খৰখৰীয়া হৈ যাব। ফাইনেলি আমাৰ লাডু হৈ গ'ল। এয়া আমাৰ লাডু তৈয়াৰ হৈ গ'ল। ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।